হাই মাই ডিয়াৰ ফ্ৰেণ্ডছ, আশা কৰোঁ নিশ্চয় ভালে আছে। এইটো নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম যে 1 লাখ মানে 100K ভিউজ হ'লে ইউটিউবে কিমান টকা দিয়ে। মই আপোনালোকক প্ৰুফ কৰি দেখাম মোৰ যিটো ইউটিউব ষ্টুডিঅ' আছে তাৰ পৰা। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি ইয়াৰ কাৰণে কি যাব লাগিব, ক'ত যাব লাগিব, আপোনাৰ যিটো ইউটিউব ষ্টুডিঅ' আছে তাতে যাব লাগিব। মই ইউটিউব ষ্টুডিঅ'ত সোমাই আহিলোঁ। ইয়াত আপোনালোকে দেখা পাইছে, ইয়াত যিটো মোৰ এটা ভিডিঅ' ইতিমধ্যে 1 লাখ ভিউজ হৈছে। অৱশ্যেই ভিডিঅ'টোৰ এটা কাহিনী আছে, বা ভিডিঅ'টো সেই কাহিনীটো মই পিছত ক'ম। আজি মই জাষ্ট আপোনালোকক দেখুৱাম যে 1 লাখ হ'লে ইউটিউবে কিমান টকা দিয়ে। এইটো ভিডিঅ'ত 1,07,000 হৈছে ভিউজ, আপোনালোকে দেখা পাইছে। ইয়াৰ কাৰণে আপুনি এই ভিডিঅ'টো মই যিহেতু 1,07,000 ভিউজ হৈছে, ইটোত কিমান টকা দিছে, এইটো গ' টু এনালাইটত মই গ'লোঁ। ইয়াতে তাৰপিছত আপুনি চাব এইটা ৰেভিনিউত ক্লিক কৰোঁ মই। ইয়াতে আপোনালোকে কিমান দেখা পাইছে, এই ভিডিঅ'টোৰ কাৰণে মোক কিমান দিছে, $25.86, মানে $25.86 দিছে। এইটো আমেৰিকাৰ টকাত হয়, আমাৰ ইণ্ডিয়াত নহয়। তো আমেৰিকাৰ ডলাৰত যদি $25.86 হয়, তেতিয়াহ'লে আমাৰ ইণ্ডিয়াত কিমান হ'ব। 1 লাখ ভিউত মোক মানে 1,07,000 ভিউত ইমান টকা দিছে, $25.86 দিছে। আমি এতিয়া ইণ্ডিয়াৰ টকালৈ কনভাৰ্ট কৰি চাম যে ইয়াৰ কাৰণে ক'ত যাব লাগিব, আপুনি ক্ৰম ব্ৰাউজাৰত যাব লাগিব। ইয়াতে মই লিখিম ডলাৰটো টকালৈ অনুবাদ কৰা, ৰুপি লৈ। ইয়াতে ওপৰত যিটো দেখা পাইছে এইটো মাৰ্কিন ডলাৰ, মানে আনহাতে তলৰটো আমাৰ ভাৰতীয়। মই 1 লাখ ভিউত কিমান ডলাৰ পাইছিলোঁ, $25.86। কিমান টকা দিছে, ইণ্ডিয়াৰ টকা হিচাপত 2,058 টকা 37 পইচা। আচলতে মানুহে ভাবে 1 লাখ ভিউজ হ'লে বহুত টকা পোৱা যায়, 10,000 20,000 টকা পোৱা যায়। আচলতে কথাটো তেনেকুৱা নাই। 1 লাখ ভিউজত কিমান টকা পোৱা গৈছে নিশ্চয় আপোনালোকে দেখা পালে। তেনেকুৱা আৰু যাৰ ভিডিঅ'ত ধৰক ৰেগুলাৰ ভিডিঅ' দিয়ে, আৰু সেই ভিডিঅ'বিলাকত যদি আপোনাৰ 10,000 20,000কে ভিউজো আহে, মাহেকৰ শেষত ভালেমান টকা পোৱা যাব। আৰু সেই হিচাপত আপোনালোকে অনুমান কৰিলে গম পাব, 1 লাখ ভিউজত যদি 2,000 টকা পোৱা যায়, তেতিয়াহ'লে এটা ভিডিঅ'ত যদি 10,000কে হয়, ডেইলি ভিডিঅ' দিলে 30টা ভিডিঅ' হ'ব। 30টা ভিডিঅ'ত তেতিয়াহ'লে কিমান ভিউ হ'ব, 3 লাখ ভিউজ হ'ব। কেনে 6,000 10,000 টকা পোৱা যাব আৰু মাহত।